নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙলৈ মই বিপাঞ্চিয়ে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আৰু গম পাইছেই এতিয়া বৰ্তমান মই কলেজৰ পৰা জাষ্ট আহি পাইছোঁহি। ভাবিলোঁ বহুত দিন ব্লগ দিয়া নাই আপোনালোকৰ মাজলৈ, গতিকে আজি আপোনালোকৰ মাজলৈ ব্লগ আগবঢ়াওঁ বুলি ভাবিলোঁ। আৰু জানেনে, ফাগুনৰ মাহটো মোৰ বহুত বেছি প্ৰিয়, কাৰণ ফাগুনতে মই জন্ম হৈছোঁ। আৰু কোন ফাগুনত কাৰ বাৰ্থডে হয় বাৰু ফাগুনত, গতিকে সেই আঙুলিৰ মূৰত হিচাপ কৰি থাকোঁ মানে কেতিয়া মোৰ জন্মদিনটো আহি পাব। আৰু বেছিদিন নাই আৰু আহি পাবই, কিন্তু মানে জানোৱেই যে বয়সটো দিনে দিনে বাঢ়ি আহিছে, বছৰে বছৰে মই ডাঙৰহে হৈ আহিছোঁ, কিন্তু তথাপিতো জন্মদিনটোলৈ বুলি এটা বেলেগ ধৰণৰ এটা ৰৈ থাকোঁ সদায়, কেতিয়া জন্মদিনটো আহিব বুলি ৰৈ থাকোঁ, নহয়নে? বেলেগ এটা ধৰণৰ ফূৰ্তি লুকাই থাকে তাত, কোনে কি গিফ্ট দিব। গিফ্টৰ আশাটো মই এতিয়াও কৰোঁ দেই। আৰু জানেনে, মই যেতিয়া আহি পাওঁহি সদায় কলেজৰ পৰা, কোনোবা মোৰ কাৰণে বহুত এক্সাইটেড হৈ থাকে, ওলাই আহে, মাতেহি মোক। এইফালে এয়া হৈছে আমাৰ পপি, ই সদায় এক্সাইটেড হৈ থাকে, ক'ৰবাৰ পৰা আহিলে ইমান ধুনীয়াকৈ মাতে। ইয়াৰ নিচিনা নিভাঁজ মৰমটো আৰু কাৰোবাৰ নাপাওঁ মই। আৰু কিছুমান মোৰ ফ্ৰেণ্ড চাৰ্কল আছে, আপোনালোকক দেখাই যাম। এতিয়া মই এইফালে আছে, এইকেইটা হৈছে চিনি হয়, সিহঁতক আমাৰ ফ্ৰেণ্ডখিনিক যেতিয়া খাবলৈ দি দিওঁ ন, মোৰ ছাগলীখিনিৰ কথা কৈছোঁ, তেহেঁতক খাবলৈ দিয়াৰ লগে লগে সিহঁতিও আহে, সিহঁতকো দিওঁ লগতে। তেওঁলোকক দেখাই আছোঁ কি কৰিম।